নমস্কাৰ, মই জুলি আপোনাক সকলোকে মোৰ চেনেল মাই লাইফ টেবললৈ বহুত বেছি স্বাগতম জনাইছোঁ। আজি মই পুনৰবাৰ এটা আকৌ ৰেচিপি লৈ আহিছোঁ। এতিয়া মই দেখিছে মই অমিতাৰ ফুলখিনি ছিঙি আছোঁ। অমিতাৰ ফুলখিনি ভালকৈ এতিয়া মই ধুই ল'ম। এইটো একচুৱেলি ডায়েবেটিছ পেচেণ্টেও খাব পাৰে, বহুত বেছি ভাল তেওঁলোকৰ হেল্থৰ কাৰণে। এবাৰ তেওঁলোকেও ট্ৰাই কৰিব পাৰে। এতিয়া মই ইয়াত দিম অমিতাৰ ফুল, 2টা কণী, পিঁয়াজ আৰু জলকীয়া। এয়া চব মই কাটি ধুনীয়াকৈ ৰেডি কৰি লৈছোঁ। আৰু ইফালে মই এখন কেৰাহী পাতি গেছত গৰম হ'বলৈ দিছোঁ আৰু তাত অকণ তেল দি মই পিঁয়াজ আৰু জলকীয়াখিনি দি দিছোঁ। এয়া চাওক মই ভাজি আছোঁ। এইখিনি অকণমান ভাজ খোৱাৰ পিছতে ইয়াত মই অমিতাৰ ফুলখিনি দি দিম। অমিতাৰ ফুলখিনি দি মই ইয়াত হালধি আৰু নিমখ দি দিম সোৱাদ অনুসাৰে আৰু অকণমান ভাজি ল'ম। অকণমান ভাজ খোৱাৰ পিছতেই ইয়াত মই কণী 2টা দি দিম ভাঙি। এতিয়া কণী 2টা অকণমান লৰাব লাগিব। আপোনালোকে জানিবই হৈছেনে নাই, দেখিলেই গম পাব। অকণ ভালকৈ লৰাই ল'ব লাগিব আৰু অকণমান এনেকৈ লৰাই থাকোঁতে অকণমান পিছতে চাব ধুনীয়াকৈ ৰেডি হৈ গৈছে। আৰু এয়া চাওক মই অকণ লৰাই আছোঁ। এয়া চাওক মোৰ ৰেডি হৈ গ'ল। এতিয়া আপোনালোকে খাই জনাব কেনেকুৱা লাগিছে কমেণ্টত। ধন্যবাদ।